दिनै मोदैबारि बियाबनि सिङाव थानाय बालिफारा दुर्गा मन्दिरनि नब्लाङाव जानाय दोलोनि मेलाव 1000निबो बांसिन सुबुंफोरा गोख्रोङै बाहागो लायो। बिजेपिनि जिल्ला लेङाइ आफादगिरि बिकन चन्द्र डेका नेहाथारि सुजित सरकार, बिटिआरनि मावफुं सोद्रोमा दिगन्त बरुवा, मोदैबारि मण्डलनि आफादगिरि नवराज बरुवा नेहाथारि, हनेश्वर राभा आरो दोलोनि मावथिफोरा बाहागो लादोंमोन। उदालगुरि जिल्ला बिजेपिजों लोगोसे मोदैबारि मण्डल बिजेपिआबो गोख्रोंनिफ्राय गोख्रों जाबोगासिनो दङ। इएम दिगन्त बरुवाया जिरायनाय गैयै गामिफोराव दावबायगासिनो दङ। बिटिआरनि बिसायख'थि दावहायाव बे खेबाव गेरुवा दोलोआ हारसिङैनो गेलेगोन। बे बाथ्राखौ गिबि मन्त्रि डक्टर हेमन्त बिश्व शर्माया रोखा खालामबाय। बे खेबाव रायजोनि बिजेपिआ मासि आवग्रिनायनि बेलायाव गोरोबनायखौ हमदांनो हाया। मानोना बिजेपिआव सुबुंफोरनि फोथायनाय आरो गोदान आसामनि सिमांखौ गिबि मन्त्रि डक्टर हेमन्त बिश्व शर्मानि सायाव सुबुंफोरनि फोथायनाया सम सम रिफिखांदों। सुबुंफोरनि फोथायनाय आरो फोथायनायखौ मान होनानै रायजोनि बिजेपिआ बे खेबाव बिटिआरआव हारसिङैनो गसंनो थियारि। बेनि गेजेरावनो बिटिआरनि बिजेपिनि दैदेनगिरि मावथिफोरा गिबि मन्थ्रिनि फोसावनायनि उनाव ओंखारबोदों। बिसायख'थिनि खालारखौ दासिमबो थि खालामनाय जायाखैब्लाबो बर' भुमि मोदैबारि बियाबाव गेरुवा गोहोफोरखौ गोख्रों नुनो मोननाय जादों। सोंलु सिखांदों दि बिटिआरआव बिजेपिआ गाव हारसिङैनो सोरखार दागोन नामा? बेयाव मोनसे मख'जाथाव सोंथि जानानै फैदों। আজি আমাৰ বালিপাৰা ভিচিডিচি উদ্যোগত যি আমাৰ গোট আছে, গোট সমিতিৰ এখন সাংগঠনিক সভা আছিল। এই সভাত আমাৰ মাননীয় প্ৰভাৰী ডক্টৰ পৰমানন্দ ৰাজবংশীদেৱ উপস্থিত থাকিল, আমাৰ সহপ্ৰভাৰী নন্দৰাম বড়ো ডাঙৰীয়াও থাকিল আৰু ময়ো আহিলোঁ। মোৰ এখন বিশেষ সভা তাৰ কাৰণে অলপ দেৰি হ'ল। তো আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ সাংগঠনিকভাৱে আমি কিমান শক্তিশালী সেইটো চোৱাৰ কাৰণে আমি সভা পাতিছোঁ। কাৰণ আমাৰ যিহেতু বুথ কমিটি গঠন হ'ল, বুথ কমিটি গঠন হোৱাৰ পাছত এইখন প্ৰথম সাংগঠনিক সভা আৰু মানুহৰ উৎসাহ দেখি, মানুহৰ যি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ভাল পোৱা দেখি আমি সদায় উৎফুল্লিত হৈছোঁ। আৰু আহি থকা দিনত এই লোকসকলে ভাৰতীয় জনতা পাৰ্টীৰ হৈ কাম কৰিব সেইটো শুনিও আমি ভাল পালোঁ। আজি মানুহ আমাৰ 1000 মানুহ আমি ভাবিছিলোঁ, 1000 মানুহে আমাৰ হৈছে আৰু বতৰ অলপমান বেয়া কাৰণে অলপমান আৰু অলপ হৈ লয়। তো যিখিনি আহিছে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কৰ্মী আহিছে। আজি ৰাইজক আমি মতা নাছিলোঁ, তেওঁলোক আমাৰ কৰ্মী। বিজেপিৰ মিটিঙৰ কাষতে আন এখন মিটিং দিয়া হৈছে বিপিএফৰ। তো মই যিহেতু অলপ দেৰিকৈ আহি পালোঁ, সেই কথাটো মই ভালকৈ অৱগত নহয়। ময়ো শুনিছোঁ, তেওঁলোকৰ সভাৰ লগত আমাৰ কোনো মতলব নাই। তো আমাৰ এইখন চিডুল মিটিং, আমাৰ 21 তাৰিখে আকৌ সভা আছে আৰু সেনেকৈ আমাৰ প্ৰত্যেক ভিচিডিতে সভা হ'ব। তেওঁলোকে ক'ত পাতিছে মই গম পোৱা নাই ভালকৈ। ইপিপিএলৰ যিহেতু এবাৰ মধুপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব, তাৰ ফলত বিজেপিৰ ভোট বিভাজন হোৱাৰ সম্ভাৱনা আছে নেকি? বিজেপিৰ ভোট বিভাজন কেতিয়াও নহয় আৰু এইটো অকল ইপিপিএল এইবাৰ নহয়, যোৱা নিৰ্বাচন 2020 চনতো তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল। তো আমি আমাৰ ৰাজ্যিক নেতৃত্ব, আমাৰ সভাপতি দিলীপ শইকীয়াদেৱে, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এককভাৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ যি সিদ্ধান্ত লৈছে, আমি তেওঁলোকৰ সিদ্ধান্ত আমি মানি লৈছোঁ। আৰু আমি যিহেতু যোৱাবাৰো আমাক ৰাইজে মৰম চেনেহ দিছে আৰু ৰাইজে আশা কৰা মতে আমি যিখিনি কাম কৰিব পাৰিছোঁ সমষ্টিবাসী আমি দিছোঁ। 100% কৰিব নোৱাৰিলে আমি 90% ৰাইজক আমি আগুৱাই নিছোঁ। বিগত 17 বছৰৰ তুলনাত আপোনালোকে যদি চাই আমাৰ 4.5 বছৰ কিন্তু বহুত কাম ৰাইজৰ কাৰণে হৈছে। তো এই বালিপাৰাতে এই মন্দিৰতে আমি শিৱ মন্দিৰ বনাই দিছোঁ। অলপ আগতে আমি জলসিঞ্চনৰ 3টা আমি চ'লাৰ ডিপটিউবেল আমি বনাই দিছোঁ। তো সেনেকৈ ইয়াতে মছজিদত কাম কৰিছোঁ, বাথৌ মন্দিৰত কাম কৰিছোঁ। কোনো জাতি জনগোষ্ঠীক আমি বাদ দি কৰা নাই আৰু ভাৰতীয় জনতা পাৰ্টীৰ লক্ষ্য হ'ল এইটো, সকলো জাতি জনগোষ্ঠীক আগত লৈ সমাজৰ পৰা দুৰ্বল মানুহটোক আমি আগুৱাই নিয়াটো আমাৰ দায়িত্ব। অপাৰেশ্যন বিটিআৰ আৰু এই অপাৰেশ্যন বিটিআৰৰ কাম প্ৰায় এমাহ ধৰি আমি আৰম্ভ কৰিছোঁ আৰু মই নিজেই আজি এমাহ ধৰি আমাৰ মোদৈবাৰীত মোৰ যিহেতু দায়িত্ব, এই দায়িত্ব লওঁতে মই স্বাভাৱিকতে এটা কথা মন কৰিছোঁ যে মানুহে প্ৰত্যক্ষভাৱে আন এটা পাৰ্টিৰ জৰিয়তে বিজেপিৰ যি শাসন, সেই শাসন উপলব্ধি কৰাতকৈ পোনপটীয়াকৈ বিজেপিৰ শাসন পাবৰ বাবে যেন উন্মুখ।
এই কথাখিনি কিন্তু মোৰ দৃষ্টিগোচৰ হৈছে আৰু সেইবাবেই মই যিমান এই আমাৰ অঞ্চলত ঘূৰিছোঁ সকলোৱে মাথোন এটাই কথা যে আমি আমাৰ ইয়াত থকা অন্যান্য যিসকল প্ৰাৰ্থী আৰু যিসকল নেতা আছে তেওঁলোকে বেয়া নাপায়, কিন্তু তেওঁলোকে যেন অনুভৱ কৰিছে আমি প্ৰত্যক্ষভাৱে যদি বিজেপিৰ ছাতিটোৰ তলত থাকোঁ তেতিয়াহ'লে আমি ৰ'দ বৰষুণৰ পৰা আমি কি পাম? মুক্তি পাম। কিন্তু আন এটা দলৰ যি ছাতিটো যদি সেই দলত থাকে তেতিয়াহ'লে আমাৰ অলপ কষ্ট হ'ব আৰু সেই ছাতিৰ যিটো নেকি ছায়া আমি নাপাওঁ। ঠিক এই ধৰণৰ এটা অনুভৱ মই ব্যক্ত কৰিছোঁ কাৰণে আজি আপোনালোকক কৈছোঁ যে খুব ভাল সঁহাৰি পাইছোঁ আৰু আমাৰ কৰ্মকৰ্তাসকলে য'তেই গৈছে ত'তেই কিন্তু সঁহাৰিয়ে কি কৰিছে তেওঁলোকক উৎসাহিত কৰিছে। সেইকাৰণে মই আপোনালোককো এটা ইংগিত দিব খুজিছোঁ যে বিটিআৰত এইবাৰ অপাৰেশ্যন যিটো নেকি আমাৰ বিজেপিৰ যি অভিযান সেই অভিযান সফল হ'বই আৰু সেই গোটেই অভিযানটোৰ মুখ্যমণি হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। একেটা ঠাইতে একেটা সময়ত একেদিনাই BPF-এ মিটিং কৰিছে। আজি আচলতে BPF-এ মিটিং দিছে একো ডাঙৰ কথা হোৱা নাই, কাৰণ BPF-ৰ সমৰ্থকখিনি BPF-ৰ ওচৰলৈ গৈছে আৰু যিসকলে মই ক'লো নহয় প্ৰত্যক্ষভাৱে বিজেপিৰ ছাতিটোৰ তলত আহিবলৈ ইচ্ছা কৰিছে তেওঁলোক আহিছে। ইয়াত কোনো ধৰণৰ আমাৰ কিন্তু কোনো ধৰণৰ সংঘাত হোৱা নাই আৰু মই ভবাও নাই ইয়াত যে BPF-ৰ অনুষ্ঠান হৈছে বুলি মই মনত ভাবো অহা নাই। কিন্তু আমি একেখন বিটিআৰে মানুহ, একেখন বিটিআৰে আমি কি কৰিছোঁ যে আমি গণতান্ত্ৰিক অধিকাৰ পূৰ্ণদমে আৰু সম্পূৰ্ণভাৱে আমি কিন্তু উপভোগ কৰিছোঁ, ইয়াত কোনো বাধা পোৱা নাই। মধুবাৰী সমষ্টিত যিহেতু APPL দলৰ এইবাৰ নিৰ্বাচন প্ৰগতি নহ'ব, বিজেপিৰ ভোট নিৰ্বাচন কৰিব বুলি ভাবিলোঁ। বিজেপিৰ ভোট বিভাজন নহয়, বিজেপিৰ ভোট বাঢ়িব। মই এই মাত্ৰ আপোনালোকক কিছু তাৎপৰ্যপূৰ্ণ কথা কৈছোঁ। বিজেপিৰ ভোটত কেতিয়াও বিভাজন নহয়, কাৰণ মানুহৰ এটা আস্থা আহিছে, মানুহৰ এখন অখণ্ড ভাৰতবৰ্ষৰ মন এটা আছে আৰু BTAD যিহেতু এটা নতুন গণতান্ত্ৰিক প্ৰমূল্যবোধৰ সৃষ্টি হৈছে, গতিকে ভাবে যে আমি যেনেকৈ ভাবোঁ তেনেকৈ আমাৰ এই দুটা ৰাজনৈতিক দলৰ ক্ষেত্ৰত আমাৰ কোনো ক'বলগীয়া একো নাই, কাৰণ আমি সবকা সাথ সবকা বিকাশৰ ক্ষেত্ৰত আমি এই দুটা দলকো সবকা সাথ সবকা বিকাশৰ আধাৰ হিচাপে লৈছোঁ। হ'ব, ধন্যবাদ। खालाइगावनिफ्राय असिम शर्मानि रिपर्ट NBT लाइभ।